এতিয়া এখন বিতৰ্ক চলি আছে, বেলেগ একো নাই। মিউজিচিয়ানখিনিক কম পইচা দিয়ে, ছিংগাৰখিনিক বেছি পইচা দিয়ে, সেইবিলাক লৈ কিবা কিবি চলি আছে। আৰু বিহুৰ সময়ত মাননিক লৈ ছিংগাৰে যিটো মাননি লয়, সেই মাননিটো বেছি লোৱাটো গ্ৰহণযোগ্য নে কম লোৱাটো গ্ৰহণযোগ্য, সেইটো মই বা আপুনি ক'ব নোৱাৰো। তেওঁলোকক প্ৰাধান্য কৰি গোটেই বাজেটটো নিৰ্ধাৰণ কৰা হয়। এতিয়া এখন বিতৰ্ক চলি আছে, বেলেগ একো নাই। সেই বিতৰ্কবিলাকৰ পৰা আঁতৰত আছে আপোনালোক, কাৰণ অসমত নাই যিহেতু বিতৰ্কৰ পৰা আঁতৰত থকা বুলি ক'ব লাগিব। অসমত বিতৰ্ক এইটো কাৰণে চলিছে, বিহুক লৈ কিবা কিবি হৈ আছে। মিউজিচিয়ানখিনিক কম পইচা দিয়ে, ছিংগাৰখিনিক বেছি পইচা দিয়ে, সেইবিলাক লৈ কিবা কিবি চলি আছে। আৰু ময়ো বিচাৰো পাৰ্চনেলি, এজন মিউজিচিয়ানৰ যিমানখিনি কষ্ট হয়, মানুহে সেই কষ্টখিনি দেখা নাপায়, অনুভৱো নকৰে। যে মানুহে বিকজ ছিংগাৰজন ফকাছত থাকে, চ' ছিংগাৰজন ফকাছত থাকে কাৰণে মানুহে ভাবে যে ছিংগাৰজনে মেইন। কিন্তু যিখিনি মিউজিচিয়ান হয়, সেই মিউজিচিয়ানখিনিৰ আউটপুট নোহোৱাকে সেই ছিংগাৰজনে সেইখিনি আউটপুট দিব নোৱাৰে। বিহুৰ সময়ত মাননিক লৈ ছিংগাৰে যিটো মাননি লয়, সেই মাননিটো বেছি লোৱাটো গ্ৰহণযোগ্য নে কম লোৱাটো গ্ৰহণযোগ্য, সেইটো মই বা আপুনি ক'ব নোৱাৰো। সেইজন ছিংগাৰ লৈ ডিপেণ্ড কৰিব কাৰ কিমান হয়। আপুনি অকণ বুজাই দিয়কচোন, কাৰণ আপুনি যিহেতু মিউজিকৰ লগত জড়িত। এতিয়া কথাটো হৈছে, তুমি সুধিছা যে মাননিৰ কথাটো, সেইটো আচলতে কমপ্লিটলি বুজা পোৱাৰ মাজেৰে চলে। কোনোবাই 1 লাখে কৰিছে, 5 লাখে কৰিছে বা 10 লাখে কৰিছে, কমিটি যদি ৰাজি হয় পইচা দিবলৈ, তেতিয়াহ'লে তাত আপত্তি কৰাৰ কোনো থল নাথাকে। কাৰণ এতিয়া যিজন ছিংগাৰে ধৰি লোৱা 10 লাখ টকা মানে তেওঁ ডিমাণ্ড কৰিব, তেওঁ হয়তো টিমটো বহুত ডাঙৰ হ'ব। তো তেওঁৰ সাউন্ড কোৱালিটি থাকে, খৰচো সিমান হ'ব। সাউন্ড কোৱালিটি মানে সাউন্ড ইঞ্জিনিয়াৰ্ছ থাকে 2-3জন, এজন সাউন্ড ইঞ্জিনিয়াৰ্ছে চম্ভালিব নোৱাৰে। ঠিক তেনেদৰে মিউজিচিয়ানছ কেইবাজনো থাকে, প্ৰায় মিক্সাৰ্ছ থাকে। মানে মিক্সাৰ্ছটো আচলতে ভুল শব্দ, সাউন্ড ইঞ্জিনিয়াৰ্ছ থাকে। তো ঠিক তেনেকে লাইটমেন থাকে, ধেৰ থাকে আচলতে ক্ৰু মেম্বাৰ্ছ। তো তেওঁলোকৰ মাননিও থাকে। গতিকে আৰু আচলতে এই কথাটো অকল আৰু তুমি কৈছা যে ছিংগাৰজনৰ মানে তোমাৰ আঁত ধৰি পেলাই যিহেতু বস্তুটো আৰম্ভ হয়, তেওঁলোকক প্ৰাধান্য কৰি গোটেই বাজেটটো নিৰ্ধাৰণ কৰা হয়। গতিকে এতিয়া সেইটো ছিংগাৰজনৰ ৰেছপনচিবিলিটি হ'ব লাগিব, যদিহে তেওঁ 5 টকা অৰ্জন কৰিছে, সেইটো কেনেকে মানে ভাগ কৰিছে অৰ্জন কৰি পেলাই বাকী কেইজনক কিমান দিছে।